নমস্কাৰ বন্ধুসকল, মই বেলেগত পৰা আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিউৰা ক্লাছেছ। আপোনালোকে ইতিমধ্যে আজি মোৰ থাম্বনেইলটো দেখি গম পাইছেই যে আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো কি। শেহতীয়াকৈ অসম চৰকাৰে আসাম চিভিলিয়ান এৱাৰ্ড 2025 বৰ্ষৰ যিসমূহ ব্যক্তি আছে তেওঁলোকৰ নাম ঘোষণা কৰিছে। অসম ভৈৰৱ, অসম গৌৰৱ আৰু অসম গৌৰৱ। আমি পুংখানুপুংখভাৱে গোটেইজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। লগতে আপোনালোক যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰি জনাব আমাক কেনেকুৱা পালে। এতিয়া আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াতে ফাৰ্ষ্ট মই লিখিছিলোঁ ইয়াতে হায়েষ্ট ষ্টেট চিভিলিয়ান এৱাৰ্ড, মানে সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা 2024 এইটো 25 হ'ব লাগিছিলে। মানে বঁটাটো 2024 বৰ্ষৰ হয়, কিন্তু দিব কেতিয়া 2025 চনত দিব। চ' ইয়াতে আছে অসম বৈভৱ, তাতে দেখিছোঁ মই পদ্মবিভূষণ, মানে যিটো ভাৰত চৰকাৰে আগবঢ়োৱা বঁটা, যিটো অসম ভৈৰৱটো কি হয় আমাৰ ৰাইজৰ মানে কি হয় এইটো পদ্মবিভূষণ বঁটাৰ সমান হয়। এইটো মানে কিমান ৰেংকৰ মানে ৰাইজৰ ক্ষেত্ৰত ৰাজ্যিক মানে পদ্মভূষণ অৰ্থাৎ অসম সৌৰভ আৰু অসম গৌৰৱ মানে পদ্মশ্ৰী সন্মানৰ সমান। চ' এই তিনিটা বঁটাই আমাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিছিলে 2021 চনৰ পৰা, আৰু এইবাৰ 21, 22, 23 আৰু 24 মানে 4th বৰ্ষত ভৰি দিছে এইবাৰ। চ' এইটো মই লিখিছোঁ ইয়াতে মই 2021 চনৰ পৰা আৰম্ভ কৰা হৈছে এই বঁটা। সকলোকে একোখনকৈ মানপত্ৰ নগদ ধন প্ৰদান কৰা হয়। এতিয়া অসম ভৈৰৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা লাভ কৰা সকলক কি কৰা হয়, অসম ভৈৰৱ লাভ কৰা সকলক কি কৰে 5 লাখ টকাৰ এখন নগদ ধন বা চেক দিয়ে। ঠিক সেইদৰে অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তিসকলক কি কৰা হয় 4 লাখ টকাৰ চেক দিয়া হয়, আৰু অসম গৌৰৱ লাভ কৰা সকলক কি দিয়া হয় 3 লাখ টকাৰ চেক দিয়া হয়। এতিয়া আমি আহিছোঁ বা কেতিয়াবা কুৱেশ্যনটো এনেকুৱা আহি যায় যে অসম ভৈৰৱ বঁটাত মানে কিমান মানে কি এৱাৰ্ড দিয়া হয়, তেনেকৈ কেতিয়াবা মানে MCQ টাইপৰ কুৱেশ্যন আহি যাব পাৰে, অহা চান্স থাকে এইবিলাক কুৱেশ্যন। চ' এতিয়া আমি আৰম্ভ কৰিছোঁ। এতিয়া 2021 চনত অসম ভৈৰৱ বঁটা কাক প্ৰদান কৰা হৈছিলে, 2021 চনৰ পৰা কণ্টিনিউৱাছ আমি সেইখিনি আলোচনা কৰি যাম। চ' ফাৰ্ষ্টে কি হ'ল 2021 চনত ৰতন টাটাক এই বঁটা প্ৰদান কৰা হৈছিলে। আমি সকলোৱে গম পাওঁ যে সকলোৱে জানো আমি ৰতন টাটাৰ বিষয়ে, তেওঁ উদ্যোগপতি আছিলে। চ' 2022 চনত কি কৰিলে তপন শইকীয়া, তেওঁ এজন কি আছিলে চিকিৎসক আছিলে। তেওঁ কেঞ্চাৰ চিকিৎসাৰ বিষয়ে বহুতো তেওঁলোকে গৱেষণা কৰাৰ লগতে বহুতো তেওঁ চিকিৎসা সেৱা আগবঢ়াইছিলে। সেইকাৰণে তেওঁ কি কৰিছিলে 2022 বৰ্ষত তেওঁ অসম ভৈৰৱ বঁটাৰে সন্মানিত কৰিছিলে। আৰু 2023 চনত ৰঞ্জন গগৈক এই বঁটা দিয়া হৈছিলে। সকলোৱে জানো যে তেওঁ মুখ্য ন্যায়াধীশ আছিলে ৰঞ্জন গগৈ, তেওঁ 2023 চনত এই বঁটাৰে সন্মানিত কৰা হৈছিলে। আৰু শেহতীয়াকৈ মানে এইবাৰ 2024 চনৰ যিটো বঁটা আছে এইবাৰ 25 বৰ্ষত দিব, তেওঁৰ নামটো ঘোষণা কৰা হৈছে ৰাণা প্ৰতাপ কলিতা। তেওঁ অৱসৰপ্ৰাপ্ত, তেওঁ লেফটেনেণ্ট জেনেৰেল আছিলে। চ' এই 4জনেই হ'ল অসম ভৈৰৱ বঁটাৰে সন্মানিত হোৱা ব্যক্তি। ইতিমধ্যে ৰাণা প্ৰতাপ কলিতাক তেওঁক মানে সন্মান জনোৱা হ'ব 25 বৰ্ষৰ 30 মাৰ্চ তাৰিখে, কিন্তু তেওঁৰ নামটো ঘোষণা কৰা হ'ল ইতিমধ্যে। চ' এতিয়া ইয়াৰ পাছত আমি আলোচনা কৰিম অসম সৌৰভ বঁটা প্ৰদান কৰা ব্যক্তিসকলৰ নাম। চ' 2021 চনত অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে, নাম হ'ল তেওঁ কমলেন্দু দেৱকুৰি, তেওঁ এজন শিক্ষাবিদ আছিলে। ইয়াৰ পাছৰগৰাকী হ'ল লক্ষ্মণ এছ, তেওঁ লোকসেৱা আগবঢ়াইছিলে ক্ষেত্ৰত। দীপক চান্দ জৈন, তেওঁ ব্যৱসায়িক ব্যৱস্থাপনাৰ জৰিয়তে তেওঁ সেৱা আগবঢ়াইছিলে। লাভলীনা বৰগোহাঁই আমি সকলোৱে চিনি পাওঁ, তেওঁ ক্ৰীড়া জগতৰ লগত জড়িত। নীলপৱন বৰুৱা, এওঁকো আমি সকলোৱে চিনি পাওঁ, তেওঁ কলা আৰু সংস্কৃতিৰ লগত জড়িত। এইসকল ব্যক্তিক 2021 চনত কি কৰা হৈছিলে অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছিলে। আমি ইয়াৰ পাছত আলোচনা কৰিম 2022 বৰ্ষত কোনগৰাকী ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। 2022 বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিলে কৃষ্ণ ৰয়, তেওঁ কলা আৰু সংস্কৃতিৰ লগত জড়িত। তাৰপাছত আছিলে গিল বাৰ্টছন চাংমা, তেওঁ ক্ৰীড়াৰ লগত জড়িত। নয়নমণি শইকীয়া, তেওঁ এজন ক্ৰীড়াবিদ। আৰু এজন আছিলে বিনয় কুমাৰ শইকীয়া, তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত। আৰু আছিলে শশীধৰ ফুকন, তেওঁ চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত। 2022 বৰ্ষত এইগৰাকী ব্যক্তিক কি কৰা হৈছিলে অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছিলে। ইয়াৰ পাছত আমি আলোচনা কৰিম 2023 বৰ্ষত কোনগৰাকী ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে। 2023 চন বৰ্ষত প্ৰদান কৰা হৈছিলে কিষাণ চন্দ নৰিয়াল, তেওঁ প্ৰত্নতত্ত্ববিদ। হিমা দাস, সকলোৱে চিনি পাওঁ আমি, ধিং এক্সপ্ৰেছ বুলি যাক কওঁ আমি, ক্ৰীড়াৰ লগত জড়িত তেওঁ। এলভিছ আলী হাজৰিকা, তেওঁ সাঁতোৰবিদ, তেওঁ ক্ৰীড়াৰ লগত জড়িত।
আৰু নাদিৰাম দেউৰী তেওঁ কলা আৰু সংস্কৃতিৰ লগত জড়িত এইকেইজন ব্যক্তিক 2023 বৰ্ষত কি কৰা হৈছিলে অসম সুৰ বঁটাৰে সন্মানিত কৰা হৈছিলে আৰু ইয়াৰ পিছত শেহতীয়াকৈ 2024 বৰ্ষত আগবঢ়া হৈছিলে 2024 বৰ্ষত অসম সুৰ বঁটা প্ৰদান কৰা হৈছে শ্ৰী সুব্ৰমণিয়াম ৰামদুৰাই তেওঁ তামিলনাডুৰ হয় ডক্টৰ বাপ্পী পাল তেওঁ হোজাইৰ ডক্টৰ পূৰবী শইকীয়া তেওঁ লখিমপুৰৰ শ্ৰী দীপেন বৰুৱা তেওঁ কামৰূপ জিলাৰ শ্ৰী হেমন্ত দত্ত তেওঁ দৰং জিলাৰ আৰু শ্ৰী উমা চেত্ৰী তেওঁ গোলাঘাট জিলাৰ এইকেইজন ব্যক্তিক 2025 বৰ্ষত মানে এইবাৰ 2024 বৰ্ষৰ বঁটা কিন্তু 25 বৰ্ষত প্ৰদান কৰা হ'ব তেওঁলোকৰ নামসমূহ ইতিমধ্যে লিপিবদ্ধ কৰা হৈ গ'ল বা নামবিলাক ঘোষণা কৰা হৈ গ'ল এইকেইজন ব্যক্তি আছিলে 2024 চনৰ বঁটা ইয়াৰ পাছত আহিছোঁ আমি 2021 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে কোনসমূহগৰাকী ব্যক্তিক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিলে এই প্ৰথমতে আলোচনা কৰিব লৈছোঁ 2021 বৰ্ষত কোনগৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিলে চ' অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা 2021 বৰ্ষৰ প্ৰথমগৰাকী হ'ল মুনীন্দ্ৰনাথ নাগটি মুনীন্দ্ৰনাথ নাগটি দ্বিতীয়গৰাকী হ'ল ডক্টৰ বসন্ত হাজৰিকা তৃতীয়গৰাকী আকাশজ্যোতি গগৈ তাৰপাছতে মনোজ কুমাৰ বসুমতাৰী খৰচিং টেৰাং ববি হাজৰিকা হেমপ্ৰভা চুতীয়া নমিতা কলিতা বৰ্ণিতা মমিন ধৰণীধৰ বড়ো কৌশিক বৰুৱা আৰু আছিলে তেওঁ আৰু এটা নাম আছে কল্পনা বড়ো আৰু ডক্টৰ আসিফ ইকবাল এইকেইজন ব্যক্তিক 2021 বৰ্ষত অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিলে ইয়াৰ পাছত আমি আলোচনা কৰিম 2022 বৰ্ষত কোনগৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল 2022 বৰ্ষত অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল ধীতিমালা ডেকা দেৱজিৎ বৰ্মন ৰস্তম বাসুমতাৰী মানজে লা অতুল চন্দ্ৰ বৰুৱা কল্যাণী ৰাজবংশী শিলা গোৱালা যোগেশ দেউৰী পংকজ লাল গগৈ হ'ব লাগিছিলে সৰ্বেশ্বৰ বসুমতাৰী মানথাং হামাৰ ধ্ৰুৱজ্যোতি শৰ্মা দয়াল গোস্বামী ডক্টৰ সৈয়দ ইফতিকাৰ আহমেদ বিনন্দ হাতীবৰুৱা এইকেইজন ব্যক্তিক 2022 বৰ্ষত অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল এতিয়া চাওঁচোন আমি আহক 2023 বৰ্ষত কোনগৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল চ' প্ৰথমগৰাকী হ'ল ৰঞ্জিত গগৈ আমি যেতিয়া আমাৰ কি কৰা হৈছিলে বিহু এটা ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছিলে আমি সকলোৱে গম পাওঁ যে ৰঞ্জিত গগৈয়ে তেওঁ তাৰ লগত জড়িত আছিলে তেওঁ বিহুৱা আছিলে বা তেওঁ অসম গৌৰৱ বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিলে 2023 বৰ্ষত চ' এই পাছতে আছিলে পাৰ্বতী বৰুৱা দেৱজিৎ চাংমাই দ্ৰোণ ভূঞা নীলম দত্ত অনুপম ডেকা সৌম্যদীপ দত্ত বসন্ত চিৰিং ফুকন মহেন্দ্ৰ ডেকা মীনাক্ষী চেতিয়া পখিলা লেকটিপি তেনজিং বড়োচা নিৰ্মল দে জেচিন কুমৰাং পাও মাৰে হাছা উপেন্দ্ৰ ৰাভা আৰু আছিলে তেওঁ ৰাহুল গুপ্তা এইকেইজন ব্যক্তিক 2023 বৰ্ষত অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল আৰু শেহতীয়াকৈ এতিয়া 2024 বৰ্ষত কোনগৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল আমি এবাৰ চাই লওঁ 2024 বৰ্ষত ইতিমধ্যে মই কৈছোঁ যে নাম ঘোষণা কৰা হৈছে আৰু এই বঁটা প্ৰদান কৰা হ'ব মাৰ্চ মাহৰ 30 তাৰিখে নাম ঘোষণা কৰা ব্যক্তিসকল হ'ল ফুলেশ্বৰী দত্ত মীনাক্ষী দাস পাৰ্থী সুন্দৰ গগৈ ধীৰেন্দ্ৰনাথ পাউল হৰিদাস দাস বিনং তেৰণ নজৰুল হক বিশ্বজিৎ বৰা ভৰত কলিতা বৰংলাফা নাজাৰী ৰাম চাচনি উপামান্য বৰকটকী ডেভিড প্ৰতিম গগৈ চৰণ আহেম বাৰেকুৰি ভিলেজ হাতীবন্ধু NGO মানে এইখন হ'ল আচলতে এখন গাঁও বাৰেকুৰি গাঁও আৰু হাতীবন্ধু তেওঁ এটা NGO আছিলে তেওঁলোককো কি কৰা হৈছে অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে এইসমূহ আছিলে 2024 বৰ্ষত বঁটাপ্ৰাপ্ত ব্যক্তিসকল ইয়াৰ লগতে এখন অফিচিয়েল পোষ্টাৰ আছে সেইখন আমি দেখাই দিছোঁ যে এই 2024 বৰ্ষত অসম গৌৰৱ বঁটা প্ৰদান কৰা এইখন অফিচিয়েল পোষ্টাৰ ইয়াতে গোটেইসমূহ ব্যক্তি আছে যে 2025 বৰ্ষত অসম ভৈৰৱ অসম গৌৰৱ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা ব্যক্তিসকল আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব ইয়াতে লিখা আছে দেখিছে যে অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেওঁ কামৰূপ জিলাৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব
শ্ৰী সুব্ৰমণিয়াম ৰামদুৰাই তেওঁ তামিলনাডুৰ, ডক্টৰ বাপি পাল হোজাই জিলাৰ, ডক্টৰ পূৰবী শইকীয়া লখিমপুৰ জিলাৰ, শ্ৰী দীপেন বৰুৱা কামৰূপ, শ্ৰী হেমন্ত দত্ত দৰং জিলাৰ, শ্ৰী উমা চেত্ৰী গোলাঘাট জিলাৰ। আৰু এইসমূহ ব্যক্তি হ'ল অসম গৌৰৱ বঁটা সন্মানিত কৰিবলগীয়া ব্যক্তিসকল। ধন্যবাদ। যদি আপোনালোকে ভাল পালে চেনেলটো লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।